তো গাইস মানে আজি মাংস লৈছো এতিয়া মাংস লৈ গৈ আছো বনাম কেনেকে বনাম আপোনালোকক দেখাই আছো তো গাইস চলো अभी मजा आएगा ना भिड़ो গাইস মানে আজি পাগল রুম তো গাইস চলো মাংস কেনেকে বনাব লাগে মানে তো গাইস চলো तो गाइस अरे तोला तो खुलो तो तोला गाइस तो गाइस तोला खुलो तो गाइस क्या मांगो तो बना बड़े वो जल्दी के हम लोग देखा है हैंड में थोड़ा थोड़ा गाइस एक सेकंड गाइस तो छोड़ो हाथ बोई धुया ही तो टाइटल लग पाया तो गाइस बाय बाय कौन है ये लोग कहां से आते हैं तो गाइस माने इतना मांग লৈ যাও মজাকে বাহিৰতে নফালে কাহিনী শেষ গাইস तेरा पानी आनी समझ रहे हो आप समझ रहे हो ना गाइस बनाइছো কেনেকে বনাব লাগে আজি আপোনালোকক দেখাইছো মজাকে একটা মছলা খিনি পিছিলে নাই এটালে মছলাও পিছা নাই গাইস মছলা পিছা হচ্ছে গাইস মছলা পিছা তো এতিয়া इन छोटे मोटे प्रोग्रामों से कितना कमा लेते हो क्या है बहाली तो गाइस क्या ही चाहे बहाली से ही मजाके मांगखটো मजाके बनाई लियो चलो धर क्या ही गमे हुआ নাই দেখুন বহাইছো সুইচ সে দিয়া নাই হিটারো মা এনেকে সুইচ দিব লাগে এইটো জ্বলিছে নাই ৰ তো গাইস জ্বলিছে মজাকে তেলটো দি দিম এতিয়া সুন্দৰকে কেহিটো গৰম হ'ব দিয়ক অকমান গাইস तो गाइस এটা তেল পুরা গরম হৈ গৈছে এটা মস্তিকে পিয়াজটো দিব লাগে এই রকম গাইস এনেকে পিয়াজটো মজাকে দিব লাগে গাইস হেতা পাত ক'ত আছে তো এনেকে মস্তিকে হিলাই দিব লাগে তাৰ পিছত নিমখ বয়ামটো ক'ত আছে এনেকে দিব লাগে গাইস এনেকে দিব লাগে নিমখ গাইস তাৰপিছত হালধি দি দিম গাইস মস্তিকে তো গাইস মানে ভাত বনোৱা ষ্টাইলটো মোৰ বেলেগ মানে আপোনালোকৰ নিচিনা নহয় মানে গাইস আপোনালোকে এনেও নোৱাৰিব মই কাৰণ মই ডিজিটেল মানুহ না তো গাইস বেয়া বেয়া পালেও পাওঁ বেয়া বেয়া কমেণ্ট নকৰিব খালি গাইস তো গাইস এতিয়া পিয়াজটো এনেকে ভাজি হৈ গ'ল তো এতিয়া মই দিবলৈ গৈ আছো ইয়াত কি দিম বে মছলা আচ্ছা গাইস মছলা সৰি মই বনাব জানো গাইস ইয়াক এনেই সুধিছো গাইস কি বলা তুমি CHICKN সেকশন মছলা নেকি গাইস সেকশন মছলা দিম গাইস तो गाइस सेक्शन मसला दे এটা কিবা গাড়ী কোম্পানীয়ে বনাইছে নেকি কিবা अच्छा গুৱা দি দিলো তাৰপিছত এতিয়া মই কৈছে জলকীয়া গুড়ি অকমান দি দিছো
গাইছ এতিয়া আৰু এইটো কিবা হয় না মস্তিকে এনেকৈ লৰাই দিম গাইছ তাৰপিছত আহিব গাইছ বিলাহী কাটাই নাই বিলাহী কাটাই নাই গাইছ ओवर एक्टिंग करता है साला ओवर एक्टिंग की औलाद अब तेरे को बराबर होता नहीं क्या बोलने को चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह বইলা ঢালি ঢালি দিলোঁ বইলা মাংস খোৱা পদ্ধতি গাইছ এনেকৈ বনাই এইৰকম লৰাই দিব লাগে ভাজি দিলোঁ মছলা দিলোঁ চব দিলোঁ এতিয়া এইটো সিজিব মালটো তিনি মিনিটৰ পিছত আকৌ দেখাইছোঁ গাইছ তেতিয়া অকণমান সিজিব দিলোঁ और अभी तो रुको क्लाइमैक्स अभी बाकी অকণমান মিলাই দিছোঁ গাইছ এনেকৈ যদি আপোনালোকৰ গ্লাছত যদি কোনোবাই মছলা পিছে না যদি এনেকৈ যদি গাইছ যদি এনেকৈ যদি মছলা যদি ৰৈ যায় এনেকৈ টঙনিয়ালৈ যদি নোলায় না গাইছ এইৰকম দিব লাগে তো এনেকৈ মানে উলিয়াই দিব লাগে গাইছ মজাকৈ এই নেককৈ উলিয়াই দিব লাগে कहना क्या चाह रहे हैं भैया आप মস্তিকৈ মিলাই দিব লাগে আকৌ আহি আছোঁ গাইছ গাইছ মানে এতিয়া মাংসটো হৈ গ'ল মজাকৈ करो हाथ जोड़ के मैं আপোনালোকে যদি কোনোবাই যদি নাজানে ন বনাবলৈ তেনেহ'লে এনেকৈ আমাৰ পৰা শিকিব পাৰিব আমাক চাই থাকিব গাইছ এনেকৈ আমি ধুনীয়াকৈ একদম মজা মজা ভিডিঅ' বনাই আপোনালোকক দি থাকিম আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আৰু ধুনীয়াকৈ এতিয়া মাংসটো হৈ গ'ল যেতিয়া আমি এতিয়া খাম এতিয়া মস্তিকৈ আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো মস্তিকৈ কৰি দিব যদি বেয়া পায় তেতিয়াও কৰি দিব তো বাই বাই আজিলৈ বাই বাই